বিয়া হ'বলৈ সাজু হৈছোঁ। প্ৰেমে নামানে বয়সৰ সীমা, সেয়েহে ককা আৰু আইতাই পাতিব লৈছে বিয়াখন এতিয়া। ককাই ক'লে আই লাভ ইউ বুলি, আইতাই আকৌ আই লাভ ইউৰ লগতে বাবুটোকৈ প্ৰুফ দিলে যে ককাতকৈ আইতাৰ মৰমকণ বেছি। ফুল এপাহ ফুল, মৰমে নাজানে জাতি আৰু কুল। এনেকৈ গান গাওঁতে গাওঁতে ককাৰ প্ৰেমত পৰিল আইতা, সেয়েহে ককা আৰু আইতা সাজু হৈছে নিজৰ বিয়াখনেলে বুলি এতিয়া। ৭১ বছৰীয়া ককা আৰু ৬৫ বছৰীয়া আইতা, যি হৈছে আন এজনৰ প্ৰেমী আৰু যাৰ প্ৰেম কাহানী হৈছে বৰেহি অনৌখি। ভাল লাগিল মানে তই নিয়ম কাৰণবিলাক দেখি গান গাই সেই কৰোঁতে আমি দুইটা মানে ইটো সিটো ভাল পালোঁ। তেখেতৰো কোনো নাই, মোৰো কোনো নোহোৱা নিচিনাই, তথাপি মই হেৰি কৰিছোঁ আৰু বিয়াখনত সন্মত দিবলৈ মই বাধ্য হৈছোঁ। কিয় ছাৰে আমাৰ কাৰণে উৎপলে আমাৰ কাৰণে বহুত কষ্ট কৰিছে আৰু তেখেতে আমাৰ নিয়ম কাৰণ দেখি পেলাই বিয়া পাতি দিবলৈ সাজু হৈছে। উৎপল তৃষ্ণাহঁতৰ পৰিয়াল গোটেইটো বাবু বুলি মাতোঁ। বছৰ হোৱা নাই, ৪-৫ মাহমান হৈছে টাইম হয়। আগতে তেওঁ মাৰ্চত আহিছে, মই জানুৱাৰী ৩০ তাৰিখে ইয়াত ভৰ্তি হৈছোঁ। হৈ পেলাই তেওঁ অহাৰ পিছত ইয়াত পাৰ্টি চাৰ্টি চলে, গান গায়। গান গাওঁতে গাওঁতে তাৰমানে মই ভাল পোৱা হেৰি কৰিলোঁ। তাৰপৰা আমাৰ হেৰি দেখি পেলাই উৎপলে আমাক বিয়া পাতি দিবলৈ যোগাৰ কৰিছে। হেৰি কৰি জান বুলি মাতে। প্ৰস্তাৱ দিয়া নাই। আজি কেমেৰাৰ আগত প্ৰেমৰ প্ৰস্তাৱ দিব আইতাক ককাই, কেনেকৈ দিব আপুনি? আই লাভ ইউ বুলি কওঁ। জান আই লাভ ইউ। থেংক ইউ। আপুনি কি ক'ব? লাভ ইউ বাবু। কি ক'লে আকৌ এবাৰ কৈ দিয়ক। তেওঁলৈ চাই কৈ দিয়ক কি বুলি ক'লে। বাবু লাভ ইউ। খৰে ৰং কোনেনো সানিলে তোমাৰ কোমল কোমল চাৱনি, ফুলে ফুল মৰমে নাজানে জাতি আৰু কুল। বয়সনে মানে প্ৰথম নহয় দ্বিতীয় প্ৰেম। আগতে এবাৰ পৰিছিল। ক'ত পৰিছিলে সেইবাৰ? সেইটো গোলাঘাট খুমটাই। গোলাঘাটত। এতিয়া দ্বিতীয় প্ৰেম আপোনাৰ ছাকচেছ হ'ব গৈ আছে, সফল হ'ব গৈ আছে। জানো এতিয়া সফলে হয় নে কি হয় এতিয়া সেইটো নাজানো অৱশ্যে। আইতাৰ কি ভাল লাগিছিলে? কি ভাল লাগিব আৰু মাত কথাবিলাক ভাল লাগে, কথা ভাল লাগে, আচাৰ ব্যৱহাৰ সেইবোৰো ভাল লাগে। ককাৰ কি ভাল লাগে আপোনাৰ? কি কয়? ককাৰ কি ভাল লাগে আপোনাৰ? তেওঁৰ নিয়ম কাৰণ আচাৰ ব্যৱহাৰ সকলোখিনি তাৰমানে মই দেখি শুনি সেইবিলাকেই মোৰ ভাল লাগিলে আৰু কিছুমান মৰমো লাগিলে। আপুনি মৰমতে তেওঁক কি বুলি কয়? মাতাটো বাৰু গম পাইছোঁ, আৰু কিবা এটা কৈ দিয়ক মৰমতে তেওঁক। মৰমতে লাভ ইউ বুলি কওঁ। প্ৰেম আৰু প্ৰেমে ধনী দুখীয়া হ'ব বৰ একো বিচাৰ নকৰেতো। এইবিলাক ধৰা কি বুলি ক'ম, বস্তু পানী দিয়া লিয়া বা ধৰা কথা বাৰ্তা ইটো সিটো সেইবিলাকতে মৰম উপজি যায়। আপোনাক বস্তু পানী দিওঁতে আপোনাৰ মৰম উপজি গ'ল নেকি? সেইটো হয়, সেইটো হয়।